নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুপ্ৰিয়া নেওগ। মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম ন সমাজ, কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। জুমে জুমে আহ কেঁচা ফুল, আহ বনোৱাৰ দল, ন পোহৰৰ জিলিক হানি যাওঁ আগুৱাই বল। যুগলীয়া হাছতীয়া যা যাওঁ দিন মলি, চিকুনাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি। নতুন ভাৱত নতুন ভাজত ন ধৰাটো জ্বলি, আগুৱাই যাওঁ লগৰীয়া দেখুৱাও গাৰ বল। মুকুতিৰ পথ পোহৰাই যাওঁ আগবাঢ়ো বল বল। শাৰী শাৰী পজা বাঢ়ি লাখে লাখে খান, নিলগৰ পিটনিটোৰ পিত খোৱা জঞ্জাল। আলান্ধুকলীয়া দোলাৰে ৰান্ধোল হাত, চাফ কৰি খাত সাজি আলি বাট। দেখুৱাও গাৰ বল, আহ আহ সমনীয়া ন সমাজ কৰোঁ বল। ধন্যবাদ।